হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ সকলোৱে? নিশ্চয় ভালে কুশলে আছে সকলো। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ দেই। আজি মানে অলপমান বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। ভণ্টি ইয়াত আহিছে যিহেতু, আৰু ভণ্টিৰ লগতে ভণ্টি খুৰাকৰ ছোৱালীজনী আহিছে, মানে মোৰ ভাগৰ জোঁৱাইজনৰ খুৰাকৰ ছোৱালীজনী আহিছে। তাইকো অলপমান বোলো ফুৰাবলৈ লৈ যাওঁ, সেইটোৱে ভাবিলোঁ। অলপমান বিশাললৈ আহিলোঁ, বিশাল মাৰ্কেটলৈ আহি পেলাই অলপমান বজাৰ কৰিলোঁ, খোৱা বস্তু অলপমান কিনিলোঁ, আৰু কাপোৰ কানি অলপ চলপ চালোঁ। আৰু কিনো আৰু চাব ন, বিশালত আৰু জানেই সকলোৱে কি কি পায়। তাকে অলপমান চাই মেলি ফুৰিছোঁ। আৰু পিহু কণা নাই, মানে ভণ্টি ছোৱালীজনীক নিয়া নাই, মামনক লৈ গৈছোঁ। দুজনীকে নিলে বৰ অসুবিধা হয়, সেইটো কাৰণে এজনীক লৈ গৈছোঁ। আৰু গৰমো ইমানেই গৰম নহয়, তাকে তাই মামনে একেঠিয়ে নাথাকেই, তাই ইটো চাইছে সিটো চাইছে, আৰু ভালকৈ বস্তুবিলাক মানে চাব পৰাই নাই। দুজনীকে যদি মানে লৈ যাওঁ অসুবিধা হয়, আৰু দুইজনীকে যদি ঘৰত থৈ যাওঁ তেতিয়াও অসুবিধা হয়। আৰু এই দেখিছেনে, দুজনীৰ কাৰণে কাপোৰ কিনিলোঁ, এজনী মামনৰ কাৰণে আৰু পিহুৰ কাৰণে ছেম টু ছেম কাপোৰ কিনিছোঁ। এটা দুজনী সৰুৰ পৰা এনেদৰেই কাপোৰবিলাক পিন্ধাওঁ, ছেম টু ছেম। তাৰপিছত আৰু এইফালে আকৌ মোৰ শাহু মাৰ কাৰণে মায়ে মানে মোৰ ভণ্টীয়ে কাপোৰ এযোৰ দিছে, আৰু এইযোৰ আকৌ মোৰ ঘৰৰ মাৰ কাৰণে ভণ্টীয়ে কাপোৰ এযোৰ দিছে। আৰু কেনেকুৱা লাগিছে চাবচোন দেই। তাই প্ৰত্যেক বছৰে আহে, আহি পেলাই দুইজনী মাকে তাই কিবা এটা দিয়ে। আৰু আচলতে মৰম চেনেহে কথা ন, গিফ্টৰ কিবা কোনো ডাঙৰ সৰু বুলিবলৈ নাই, কিন্তু মৰম চেনেহে কথা। আৰু ইমানেই চিঞৰ বাখৰ কৰি আছে শুনিছেনে, পূৰা চিঞৰ বাখৰ হৈ আছে। মানে ঘৰত যিহেতু মানুহ বহুত আছে ন, শুনিছেই চাগে মাতবিলাক। সকলোৱে ধেৰ মানুহ হ'লে কি আৰু মানে চব ফালৰ পৰা হুলস্থুল। তথাপিতো ভিডিঅ' যিহেতু দিছোঁ, দিব লাগিবই, যিহেতু পেজ এটা খুলি থৈছোঁ, দিবতো লাগিবই। সকলোৱে নিজৰ নিজৰ দায়িত্ব ন দিয়াটো। আৰু ইয়াত দেখিছে মামনৰ এটা অভ্যাস বৰ বেয়া, যিকোনো বস্তু এটা খাব দিলে তাই গোন্ধি চায়। যদি গোন্ধটো টেষ্ট পায় নহয়, মানে ভাল গোন্ধ পায়, তেতিয়া সেইটো বস্তু খাব। যদি মানে টেষ্ট নাপায় গোন্ধটোত, মানে এইটো বস্তু নাখায়। আকৌ আমি খাই থাকোঁতে ভাইটি ওলালেহি, ভাইটি দৌৰিবলৈ যায় যিহেতু, সি আহি পেলাই মানে আমি ইয়াতে আছোঁ বুলি গম পাই সি মানে সোমাই গ'ল, মামনক মানে চাই গ'ল। আৰু আমি এয়া চাওমিন খালোঁ, আৰু চুপ খালোঁ, মামনক ম'ম' দিলোঁ, আৰু লগতে ৰোল খালোঁ। ক'ৰবালৈ গ'লে কিবা এটা খাই থাকিলে ভালেই নালাগে হয় নহয়। লাগিলে হাজাৰ যিমানে যি নহওক, খোৱাটো মেইন, পেট পূজা মেইন। ঘৰত লাগিলে যি খাই বৈ নাযাওঁ কিয়। তাৰপিছতে আমি এনেদৰে খালোঁ, খাই বৈ আহি পেলাই আকৌ ঘৰত কাম বন অলপ থাকিল, কৰি মেলি আকৌ বনোৱা ৰন্ধা বঢ়াটো আছেই। তাৰপিছত আকৌ ভণ্টিৰ হাজবেণ্ডে গাহৰি মাংস আনি দিছিলে, আৰু মোক শাহু মাৰ কাৰণে ছাগলী মাংস আনি দিছিলে। যিহেতু মোৰ শাহু মায়ে গাহৰি মাংস নাখায়, আমাৰ কাৰণে কিন্তু গাহৰি মেইন দেই। তাৰপৰা এনেদৰে সুন্দৰকৈ বনালোঁ, বনাই মেলি ৰান্ধি বাঢ়ি খালোঁ সকলোৱে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু অন্য এটা ভিডিঅ'ৰ সৈতে বহুত সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই, গুড